নমস্কাৰ ষ্টুডিঅ'ত মই ডেইজি লৈ আহিছোঁ এই মুহূৰ্তত এটি ব্ৰেকিং নিউজ। বঙাইগাঁৱৰ মানিকপুৰত সংঘটিত হৈছে দুৰ্বৃত্ত লুটপাটৰ এক কাহিনী। এই ঘটনা মানিকপুৰৰ বিছমিল্লা হোটেলত। প্ৰাপ্ত বাতৰিৰ মতে বঙাইগাঁৱৰ মানিকপুৰৰ ডাঙাইগাঁওস্থিত বিছমিল্লা হোটেলত নিশা থাকিবলৈ আহিছিল দুৰ্বৃত্তৰ দলটোৱে। নিচাজাতীয় দ্ৰব্য সেৱন কৰাই হোটেলৰ 3গৰাকী কৰ্মচাৰীক অচেতন কৰি টকাসহ বিভিন্ন সা সামগ্ৰী লৈ উধাও হয় দলটো। বৰ্তমান মানিকপুৰৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে হোটেলৰ কৰ্মচাৰী 3গৰাকীক। আসলতে মানে আমি পুৱা সন্ধিয়া 5টা বজালৈকে তাতে দোকানত আছিলোঁ। মোৰ ঘৰৰ নিয়াৰ ওচৰতে আর কি হোটেলটো মানে 5টা বজালৈকে ভালে আছিল। তাৰপিছত ৰাতি 11টামান 12টামানলৈকে দোকান খোলাই থাকে ডেইলি। তো তাৰপিছত কি হৈছে মানে কোনো মানুহ আহিছে দোকানত আহাৰ পিছত মানে সিহঁতক 3জন দুটা ভাই আৰু বোৱাৰী মানে তিনটাকে মানে নিশা খুৱাই মানে সম্পূৰ্ণ লুটপাট কৰি লৈ গৈছে। কি নিছে ঘৰৰ মানে অলংকাৰ যিমান আছিল ঘৰৰ মানে গোটেই ফেমিলিটোৰ যিমান প্ৰপাৰ্টি মানে তাতেই মানে আগত আছিল মানুহজন কাবাইটেৰী দোকান কৰিছিল, এতিয়া মানে উঠি আহি ইয়াতে দোকান এটা ভাড়া লৈছে। ভাড়া লৈ গোটেইখিনি মানুহ ইয়াতে থাকে, গোটেই প্ৰপাৰ্টিটো মানে লুটপাট কৰি লৈ গৈছে। ঠাইখিনিৰ নাম যাৰখিনিৰ নাম গোসাইগাঁও আৰু হোটেলখনৰ নাম বিছমিল্লা হোটেল। ৰাতি কেইটামানৰ ঘটনা? রাতে 11টা, 11:30, 12টার ভিতরে, 11টা বা 12টার ভিতরে।